এতিয়া আমি প্ৰেজেণ্ট টেন্সৰ চাৰিটা ভাগ পাইছোঁ সেই ভাগৰ ভিতৰত এক নম্বৰ হৈছে প্ৰেজেণ্ট ইনডিফিনিট অৰ চিম্পল প্ৰেজেণ্ট টেন্স, দুই নম্বৰ হৈছে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স, তিনি নম্বৰ হৈছে প্ৰেজেণ্ট পাৰফেক্ট টেন্স, চাৰি নম্বৰ হৈছে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। এতিয়া অহা আমি কিছুমান ট্ৰান্সলেশ্যন কৰি চাওঁ যে আমি যে শিকিলোঁ, আমি যে এতিয়া টেন্সৰ বিষয়ে শিকিলোঁ যে কোনটো টেন্স কোন বাক্যত ইউজ হয় সেই বিষয়ে আমি ভালদৰে জানো নে নাই চাওঁ আহা। তেওঁ সুন্দৰ ছবি আঁকে, এইটো হৈছে এখন সাধাৰণ কথা, এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত হ'ব। তেওঁ হৈছে ছাবজেক্ট, আঁকে হৈছে মেইন ভাৰ্ব, সুন্দৰ ছবি হৈছে অবজেক্ট। ইয়াত চোৱা যে তেওঁ মানে সি হৈছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ, হেবে মেইন ভাৰ্বৰ লগত এছ বা ইয়াত যোগ হ'ব, ইয়াত এছ যোগ হ'ব। হি ড্ৰছ নাইচ পিকচাৰ্ছ, তেওঁ প্ৰতি সপ্তাহত এবাৰকৈ ইয়ালৈ আহে, এইটো হৈছে তোমাৰ এটা অভ্যাসগত কাম, তেওঁ প্ৰতি সপ্তাহত এবাৰকৈ ইয়ালৈ আহে। ইয়াত ছাবজেক্ট হৈছে তেওঁ, মেইন ভাৰ্ব হৈছে আহে। ইয়াত চোৱা ছাবজেক্টটো হৈছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ, প্ৰেজেণ্ট টেন্সত যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ ছাবজেক্ট হয় তেতিয়াহ'লে মেইন ভাৰ্বৰ লগত এছ বা ইয়াত যোগ হয়, ইয়াত এছ যোগ হ'ব। এতিয়া সূত্ৰ অনুযায়ী চোৱা, হি কামছ হিয়াৰ অনছ এভৰি উইক। এতিয়া তিনি নম্বৰটো চোৱা, আমাৰ স্কুল বুধবাৰে খুলিব, আমাৰ স্কুল হৈছে ছাবজেক্ট, খুলিব হৈছে মেইন ভাৰ্ব, বুধবাৰে হৈছে অবজেক্ট। এতিয়া সূত্ৰ অনুযায়ী বহাই দিয়া, আৱাৰ স্কুল অপেনছ অন ৱেডনেছডে। এতিয়া চোৱা যে মেইন ভাৰ্বৰ লগত এছ যোগ হৈছে, যদি ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ ৰূপত হয় তেতিয়াহ'লে মেইন ভাৰ্বৰ লগত এছ বা ইয়াত যোগ হয়, সেইবাবে ইয়াত মেইন ভাৰ্বৰ লগত এছ যোগ হৈছে। ৰাণাই ঘৰত নপঢ়ে, ৰাণাই হৈছে ছাবজেক্ট, পঢ়ে হৈছে মেইন ভাৰ্ব। এতিয়া চোৱা, ৰাণা ডাজ নট ৰিড এট হোম, যদি প্ৰেজেণ্ট টেন্সৰ বাক্য এটা ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ ৰূপত হয় তেতিয়াহ'লে মেইন ভাৰ্বৰ লগত এছ বা ইয়াত যোগ হয়, সেইবাবে ইয়াত মেইন ভাৰ্বৰ লগত ইয়াত যোগ হৈছে। এতিয়া আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ বিষয়ে আলোচনা কৰিলোঁ। এতিয়া আমি আহি যাওঁ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সলৈ। পোনপ্ৰথমতে আমি সূত্ৰটো চাই লওঁ, ছাবজেক্ট প্লাছ এম ইজ আৰ প্লাছ V1 প্লাছ ING প্লাছ অবজেক্ট। এতিয়া আমি কিছুমান ট্ৰান্সলেশ্যন কৰি চাওঁ আহা। চোৱা যে এক নম্বৰ হৈছে বতাহ বলিছে, ইয়াত ছাবজেক্ট হৈছে বতাহ, বলিছে হৈছে মেইন ভাৰ্ব। এতিয়া সূত্ৰ অনুযায়ী বহাই দিয়া দ্য উইণ্ড', উইণ্ড'ৰ লগত ইজ বহিব, দ্য উইণ্ড' ইজ ব্লয়িং। ল'ৰাবিলাকে পথাৰত খেলি আছে, ইয়াত চোৱা ছাবজেক্টটো হৈছে ল'ৰাবিলাকে, মেইন ভাৰ্ব হৈছে খেল। এতিয়া সূত্ৰ অনুযায়ী বহাই দিয়া দ্য বয়জ, বয়জৰ লগত হ'ব আৰ, দ্য বয়জ আৰ প্লেয়িং ইন দ্য ফিল্ড। ৰামে পঢ়ি আছে, ইয়াত চোৱা ছাবজেক্ট হৈছে ৰাম, পঢ়া হৈছে মেইন ভাৰ্ব। এতিয়া সূত্ৰ অনুযায়ী বহুৱাই দিয়া ৰাম ইজ ৰিডিং, ৰবিনে কান্দি আছে, ইয়াত ছাবজেক্টটো হৈছে ৰবিন, মেইন ভাৰ্ব হৈছে কান্দি আছে। এতিয়া চোৱা সূত্ৰ অনুযায়ী বহুৱাই দিয়া ৰবিন ইজ ক্ৰাইং। আমি আকৌ এবাৰ মনত পেলালেও যে যদি কোনো এটা কাম বৰ্তমান হৈ আছে বা চলি আছে তেনে বাক্যত প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয়। এতিয়া আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বিষয়ে শিকিলোঁ। এতিয়া আমি আহিছোঁ প্ৰেজেণ্ট পাৰফেক্ট টেন্সলৈ। পোনপ্ৰথমতে সূত্ৰটো চাই লোৱা, ছাবজেক্ট প্লাছ হেভ হেজ প্লাছ V3 প্লাছ অবজেক্ট। এতিয়া আমি কিছুমান ট্ৰান্সলেশ্যন কৰি চাওঁ আহা। এক নম্বৰ চোৱা, তেওঁ কলিকতালৈ গৈছে, ইয়াত ছাবজেক্ট হৈছে তেওঁ, গৈছে হৈছে মেইন ভাৰ্ব, কলিকতালৈ হৈছে অবজেক্ট। এতিয়া সূত্ৰ অনুসৰি বহাই দিয়া হিৰ লগত হেজ বহিব, হি হেজ গান টু কলকাতা। এতিয়া দুই নম্বৰটো চোৱা, আপুনি কিতাপখন পঢ়িছে, এইমাত্ৰ কিতাপখন পঢ়ি হে হৈছে, সেইবাবে ইয়াত প্ৰেজেণ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ হ'ব। এতিয়া চোৱা, আপুনি হৈছে ছাবজেক্ট, পঢ়িছে হৈছে মেইন ভাৰ্ব, কিতাপখন হৈছে অবজেক্ট। এতিয়া সূত্ৰ অনুসৰি বহাই দিয়া ইউৰ লগত হেভ বহিব, ইউ হেভ ৰিড দ্য বুক। এতিয়া তিনি নম্বৰটো চোৱা, তেওঁ তেওঁৰ মাক দেউতাক হেৰুৱাই পেলাইছে, এইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত ব্যৱহাৰ হ'ব। এতিয়া চোৱা, ছাবজেক্ট হৈছে তেওঁ, মেইন ভাৰ্ব হৈছে হেৰুৱাই পেলাইছে। এতিয়া সূত্ৰ অনুসৰি বহাই দিয়া হিৰ লগত হেজ বহিব, হি হেজ লষ্ট হিজ পেৰেণ্টছ। এতিয়া চাৰি নম্বৰটো চোৱা, আপুনি এটা ডাঙৰ অন্যায় কৰিছে, ইয়াত চোৱা ছাবজেক্ট হৈছে আপুনি, কৰিছে হৈছে মেইন ভাৰ্ব, এটা ডাঙৰ অন্যায় হৈছে অবজেক্ট।
এতিয়া সূত্ৰ অনুসৰি বহুৱাই দিয়া ইয়ৰ লগত হেভ বহিব ইউ হেভ ডান এ গ্ৰেট ৰং। এতিয়া চোৱা আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বিষয়ে আলোচনা কৰিলোঁ। এতিয়া আমি আহিছোঁ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সলৈ। ইয়াৰ আগতে আমি সূত্ৰটো চাইলোঁ ছাবজেক্ট প্লাছ হেভ বিন হেজ বিন প্লাছ B1 প্লাছ ING প্লাছ অবজেক্ট। এতিয়া আমি কিছুমান ট্ৰেন্সলেট কৰি চাওঁ হা। মই যোৱা শুক্ৰবাৰৰ পৰা জ্বৰত ভুগি আছোঁ। যদি কোনো এটা কাম অতীত কালৰ পৰা আৰম্ভ হৈ বৰ্তমানলৈকে চলি থাকে তেনেহে বাক্যত প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰা হয়। ইয়াত চোৱা যে মই যোৱা শুক্ৰবাৰৰ পৰা জ্বৰত ভুগি আছোঁ, এইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সত ব্যৱহাৰ হ'ব। ইয়াত ছাবজেক্ট হৈছে মই আৰু মেইন ভাৰ্ব হৈছে ভুগি আছোঁ। এতিয়া সূত্ৰ অনুযায়ী বহুৱাই দিয়া আইৰ লগত হেভ বিন বহিব আই হেভ বিন ছাফাৰিং ফ্ৰম ফিভাৰ চিন্স ফ্ৰাইডে লাষ্ট। এতিয়া 2 নম্বৰটো চোৱা তেওঁ 2 ঘণ্টা ধৰি কিতাপ পঢ়ি আছে, এইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স ব্যৱহাৰ হ'ব। এতিয়া ছাবজেক্ট হৈছে তেওঁ, মেইন ভাৰ্ব হৈছে পঢ়ি আছে। এতিয়া সূত্ৰ অনুযায়ী বহুৱাই দিয়া হিৰ লগত হেজ বিন বহিব হি হেজ বিন ৰিডিং দ্য বুক ফৰ 2 hours। এতিয়া 3 নম্বৰটো চোৱা আমি 10 বছৰ ধৰি তেজপুৰত বাস কৰিছোঁ। এতিয়া ছাবজেক্ট হৈছে আমি, মেইন ভাৰ্ব হৈছে বাস কৰিছোঁ। এতিয়া সূত্ৰ অনুযায়ী বহুৱাই দিয়া উইৰ লগত হেভ বিন বহিব উই হেভ বিন লিভিং এট তেজপুৰ ফৰ 10 years। তোমালোকে ডিছক্ৰিপশ্যন বক্স চেক কৰিবা, ইয়াৰ লগত সম্পৰ্ক থকা অন্য ভিডিঅ'বিলাকৰ লিংক তোমালোকে তাত পাই যাবা। আৰু ভিডিঅ'টো কেনেকুৱা লাগিল তোমালোকে কমেণ্ট কৰি মোক ক'বা।